আমি সকলোৱে সপোন দেখোঁ, কিন্তু আমি দেখা সেই সপোনৰ ফল আমি বহুতেই নাজানো। আজি মই আপোনালোকক ক'ম যে আমি দেখা কেইটামান সপোনৰ ভাল দিশ আৰু বেয়া দিশ। গতিকে পলম নকৰি আজি বিষয়টোলৈ আগবাঢ়ি যাওঁ। প্ৰথমতে আহিছোঁ আমাৰ সপোনৰ বেয়া ফলসমূহৰ বিষয়ে জানিবলৈ। প্ৰথমতে আহকচোন আমি চাওঁ কোনবিলাক সপোন দেখিলে আমি বেয়া সংকেত পাওঁ। যদিহে আপুনি সপোনত দাঁত সৰা, চুলি সৰা দেখিবলৈ পায়, তেতিয়াহ'লে আপোনাৰ ধননাশ হয়। যদিহে আপুনি সপোনত বান্দৰে খেদা, শিং থকা জন্তুৱে খেদা, কামোৰা, বিবাহ কৰা, নাচ গান কৰা এনেধৰণৰ সপোন দেখিলে বেয়া সংকেত দিয়ে বা আত্মীয় স্বজনৰ মৃত্যুৰ সংকেত দিয়ে। যদিহে আপুনি সপোনত গাত তেল ঘঁহা, ঘি ঘঁহা, পানী ঘঁহা, গাখীৰ ঘঁহা, ৰঙা কাপোৰ পিন্ধি ৰঙা ফলৰ মালা পিন্ধা দেখিলে নানা বিপদ ঘটে। এতিয়া মই আপোনালোকক ক'ম যে আমি দেখা কেইটামান সপোনৰ ভাল ফল বা ভাল দিশসমূহৰ বিষয়ে। যদি আপুনি সপোনত ঘোঁৰা, হাতী, গৰু, গাধত উঠা, পৰ্বতত উঠা, নৌকাত উঠা, গছত উঠা, বেণু বজোৱা, ভোজন কৰা, সপোনত কন্দা-কটা কৰিলে অৰ্থলাভ হয় বা আপুনি ধন সম্পত্তি লাভ কৰিব পাৰে। যদিহে সপোনত আপুনি ৰজা দেখা পায় বা অসংখ্য ঘোঁৰা হাতী দেখা পায় বা ধন সম্পত্তি পালে, এই সপোনৰ ফল বংশ পৰিয়াল বৃদ্ধি হয়। আৰু যদিহে আপুনি দেৱতাৰ গৃহত গৈ ভোজন কৰা, গড় দেখা, নৌকাত উঠি পৰা দেখা, সাগৰ সাঁতুৰি পাৰ হোৱা, নদী সাঁতুৰি পাৰ হোৱা দেখে, তেতিয়াহ'লে এই সপোনৰ ফল আপুনি ভাল ফল লাভ কৰে। তেতিয়াহ'লে আজি মই এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।